Hello everyone, মই অৰুপ হাজৰিকাই মোৰ ইউটিউব চেনেল TET Assamলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো আপুনি টেট পৰীক্ষা হলত কেনেকৈ 150 মিনিটত 150টা উত্তৰ কৰিব। তেন্তে আহক ভিডিঅটো আৰম্ভ কৰোঁ। Point number 1. Start from your favorite subject or easy subject. আপোনাৰ যেটো পছন্দৰ সাবজেক্ট যেটোত আপুনি পঢ়িছিল কলেজত বা পঢ়ি আছে সেই সাবজেক্টৰ পৰা স্টাৰ্ট কৰক। আপুনি যদি সায়েন্স ব্যাকগ্ৰাউণ্ডৰ গণিতৰ পৰা আৰম্ভ কৰক, আপুনি যদি আৰ্টছ ব্যাকগ্ৰাউণ্ডৰ এডুকেশ্যন অৰ্থাৎ পেডাগজিৰ পৰা আৰম্ভ কৰক। নজনা সাবজেক্টৰ পৰা স্টাৰ্ট কৰিলে আপোনাৰ সময় বহুত অপব্যয় হ'ব আৰু আপোনাৰ জনা প্ৰশ্ন পিছলে থাকি গলে সময় কম নাপালে আপুনি এৰি আহিবলগীয়া হ'ব। ইয়াতকৈ দুখৰ কথা আৰু বেলেগ নহ'ব। পইণ্ট নম্বৰ 2, 150 মিনিট আৰু আপুনি পাব 150টা প্ৰশ্ন। গতিকে প্ৰতিটো প্ৰশ্নত গড়ে আপুনি 1 মিনিটকৈ পাব। গতিকে আপুনি কেনেকৈ এই টাইমটো মেনেজ কৰিব? টাইম মেনেজ কৰিবলৈ প্ৰথম যেটো কথা সেইটো হৈছে আপুনি প্ৰশ্নটো পঢ়িয়ে আপুনি গম পাব আপুনি কিমান জানে, সম্পূৰ্ণ জানে নাইবা দ্বিতীয় চৰ্ত হ'ব পাৰে সম্পূৰ্ণ একেবাৰে নাজানে বা আধা জানে, মানে কনফিউজন আছে। ঠিক আছে, আমি এই তিনিটা আলোচনা কৰিম। যদি আপুনি সম্পূৰ্ণ জানে তেন্তে লগতে উত্তৰ দি দিয়ক। ঠিক আছে, এইটো হৈ গ'ল। তেন্তে 2 নম্বৰ চৰ্ত, যদি আপুনি সম্পূৰ্ণ নাজানে তেন্তে আপুনি এইটো চিন্তা অকণো নকৰিব, মাথা নলগাব, একো বিচাৰ কৰিব নালাগে, আপুনি এইটো বাদ দিয়ক, পিছত কৰিব। পইণ্ট নম্বৰ 3, যদি আপুনি অলপ জানে অলপ নাজানে, মানে কনফিউজ আছে যে এইটো হয় সেইটো হয়, তেতিয়া আপুনি চাওক আপুনি কেইটা উত্তৰ বাদ দিব পাৰিছে। যদি আপুনি জানিছে যে এই দুটাৰ এটাও নহয়, এই দুটাৰ ভিতৰত এটা হয়, তেনে ক্ষেত্ৰত আপোনাৰ উত্তৰটো শুদ্ধ হোৱাৰ সম্ভাৱনীয়তা হ'ল 50%, অৰ্থাৎ আপোনাৰ 50% চান্স আছে। গতিকে তেনে ক্ষেত্ৰত আপোনাৰ অনুমান কৰি সেই যি দুটাৰ ভিতৰত আপোনাৰ হ'ব যেন লাগে এটা লগতে দি দিয়ক। মনত ৰাখিব 45 ছেকেণ্ড বা 1 মিনিটতকৈ ভুলতো দেৰি নকৰিব। পাৰিলে 45 ছেকেণ্ডতে কৰিব চেষ্টা কৰক। এনেকৈ আপুনি গোটেই প্ৰশ্নখন 150 মিনিটত আপুনি 100 মিনিটতেই এৰি গ'লে আপুনি শেষৰ 150 নম্বৰ প্ৰশ্নটো পাবগৈ পাৰিব। তাৰপিছত আপোনাৰ হাতত 50 মিনিট সময় বাকী থাকিব এই এৰি যোৱা যিখিনি প্ৰশ্ন কৰিব পাৰিলে। ধৰি লওক প্ৰথমতে আপুনি 70-80টাও অন্তত কৰি থৈ গ'ল, 75টা বা 70টা যেনিবা কৰিলে, তেতিয়া আপুনি পিছত 50 মিনিট পাব বাকী 70টা আকৌ এবাৰ টাচ কৰিবলৈ। তেতিয়া আপুনি যিখিনি এৰি গৈছিল তাৰ ভিতৰত আপুনি কেইটা অপশ্যন বাদ দিব পাৰি, কোন দুটা হোৱাৰ চান্স আছে তাৰ ওপৰত ভিত্তি কৰি আপুনি গোটেইকেইটাতে মানে OMR শ্বীটত মাৰ্ক দি দিয়ক। মনত ৰাখিবলগীয়া কথা ইয়াত নিগেটিভ মাৰ্কিং নাই। গতিকে আপুনি 150টা প্ৰশ্নৰ উত্তৰ টাচ কৰাটো বাধ্যতামূলক। তেতিয়া আপোনাৰ পাছ কৰাৰ সম্ভাৱনীয়তাটো বহুত বাঢ়ি যাব। গতিকে আশা কৰোঁ আপোনালোকে এই কথাখিনি মনত ৰাখি পৰীক্ষা দিলে আপুনি নিশ্চয় সফল হ'ব। আপোনালোকে যথেষ্ট সাহসেৰে কনফিডেন্সে পৰীক্ষাটো দিয়ক। ধন্যবাদ।